নমস্কাৰ সকলোকে কাতি বিহুৰ শুভেচ্ছা জনালোঁ আৰু প্ৰথমবাৰৰ কাৰণে আমাৰ সংঘৰ বাকৰিত কাতি বিহু উদযাপন কৰা হৈছে। এয়া গোটেই ৰাইজ গোট খাইছোঁ, আমাৰ চুবুৰীয়া ৰাইজ প্ৰথমবাৰৰ বাবে আমাৰ কাতি বিহু উদযাপন এয়া সংঘৰ বাকৰিত। এয়া আপোনালোকে পৰিৱেশটো চাব পাৰে এবাৰ। এইফালে আমাৰ যিহেতু আমাৰ মাজত আমাৰ মৰমৰ হিয়া আমঠু নাই, তথাপিও আমি তেখেতক ৰাখিব লাগিব, জীয়াই ৰাখিব লাগিব। এয়া তেখেতৰ প্ৰতি সন্মান জনাই এগছি বন্তি প্ৰজ্বলন কৰা হৈছে আৰু এইফালে তুলসীৰ তলত আমাৰ যি ৰীতি নিয়ম আছে এয়া ইতিমধ্যে সম্পন্ন হৈছে। ৰাইজসকল আহিলে রাতের বুকু দেখা পারো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোন তুমি যে মোর শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে কওক, কিবা এটা কওক। বহুত ভাল লাগিছে আজি গোটেই আমাৰ গাঁৱৰ ওচৰ চুবুৰীয়াসকলে এক লগ হৈ কিনি ইয়াতে যেনেকৈ তুলসী পূজা পাতিম বুলি লৈছে আৰু খুব ভাল লাগিছে। তাকে আজি কাতি বিহু পাতিছোঁ, কণ ল'ৰা ছোৱালীবোৰ আহিছে, বহুত ভাল লাগিছে। আজিৰ দিনটোত আমাৰ বহুত আনন্দ আৰু আমাৰ লগতে জুবিন গাৰ্গৰ আমাৰ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। সকলো আই মাতৃসকলে বন্তি প্ৰজ্বলন কৰিছে আৰু ধূপে চন্দনে সকলোৱে বন্তি জ্বলোৱা হৈছে। ধন্যবাদ। ককাইদেউ এজন আছে। একচুৱেলি আমাৰ আজি সকলো গাঁৱৰ মানুহ একত্ৰিত হৈ আজি কাতি বিহুটো একচুৱেলি এনেকৈ আমাৰ যিহেতু আমাৰ আটাইতকৈ হিয়া আমঠু বহুত জুবিন গাৰ্গ আজি তেখেত নাইকিয়া হ'ল, তেখেতৰ পুনত আজি আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ বন্তিৰে সকলো ৰাইজে, যাতে তেখেতে উচিত ন্যায় পায়, এয়ে ক'বলগীয়া। ধন্যবাদ। শৰতৰ প্ৰভাতী কোনে তোমাকেই মোৰ কথা